আজি অফিচৰ পৰা আহোঁতেই ভাবিছোঁ যে কি আজি মই ৰাতি ডিনাৰত কিবা এটা স্পেচিয়েলটো খামেই আৰু যিহেতু সোনকালে আহি পাইছিলোঁ একদম আহিয়ে লগালগ কলপাত চলপাত কাটি লৈছোঁ দেখাই আছোঁ কি স্পেচিয়েল ৰেচিপি বনাব গৈ আছোঁ আৰু এয়া চাওক ধুনীয়াকৈ মই সৰিয়হ তাত অকণমান আদা নহৰু জলকীয়া তাৰপিছতে নিমখ হালধি জলকীয়া গুড়ি জিৰা গুড়ি ধনিয়া গুড়ি আৰু লগতে অকণমান দৈ দি ধুনীয়াকৈ এটা পেষ্ট বনাই ল'লোঁ তাৰপিছতে এয়া বেঙেনাকেইটা দীঘলকৈ কাটি লৈছোঁ আৰু নিশ্চয় দেখিটো গম পাইছে বেঙেনাৰ কিবা এটা ৰেচিপি বনাই আছোঁ আৰু কলপাত কেইখন সেকি লৈছোঁ যাতে কলপাত কেইখন ভাঙি নাযায় আৰু বেঙেনাটোতে ধুনীয়াকৈ সেই পেষ্টটো যে বনাইছিলোঁ সেইটো দি মেলি ধুনীয়াকৈ কলপাতখন বান্ধি ল'লোঁ একচুৱেলি যেনেকৈ আমি মাছ ভাপত দিওঁ যে চেম তেনেকৈ প্ৰচেছতে মই কিন্তু আজি বেঙেনা ভাপত দি খাই আছোঁ মানে এটা ভিডিঅ' দেখিছিলোঁ তো ভাবিলোঁ যে কি ট্ৰাই কৰি চাওঁ কেনেকুৱা লাগে আৰু আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ আৰু গৰম গৰম ভাতৰ লগত যে মানে গোন্ধটো আৰু কি ক'ম আৰু কলপাতৰ গোন্ধটো উঠি গৈছিলে ইমানেই ধুনীয়া আছিলে নহয় খাবলৈ মানে